সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডি চাইট চেনেলটোলৈ। ADRE 2.0 এক্সাম গ্ৰেড 4 27 তাৰিখৰ পৰীক্ষাৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু এই পৰীক্ষাটোৰ লগতে আছাম পুলিচৰ যিটো ৰিটাৰ্ণ এক্সাম হ'ব আৰু আগন্তুক যিবিলাক এক্সাম হ'বলৈ গৈ আছে এই সকলোবিলাকৰ বাবে সহায়ক হ'ব এই ভিডিঅ'টো। তো আহকচোন প্ৰথমটো কুৱেশ্যন আমি আৰম্ভ কৰোঁ। ভাৰতৰ জাতিৰ পিতা আখ্যা কাক দিয়া হয়? মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডক্টৰ বি আৰ আম্বেদকাৰ, চৰ্দাৰ বল্লভভাই পেটেল। ৰাইট এনচাৰ সকলোৱে জানো মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন। গোবি মৰুভূমি আংশিকভাৱে তলৰ কোনখন দেশত অৱস্থিত? ৰাছিয়া, চীন, ভাৰত, পাকিস্তান। ৰাইট এনচাৰ হ'ব চীন দেশ। চীন দেশত গোবি মৰুভূমি অৱস্থিত। নেক্সট। লালতি কি ৰূপান্তৰ কৰে? প্ৰটিনক পপটনলৈ, স্নেহ পদাৰ্থক লাইপেজলৈ, ষ্টাৰ্চক মেল্টছ শৰ্কৰালৈ, নে প্ৰটিনক এমিনো এচিডলৈ? এইটো চাইন্সৰ কুৱেশ্যন হয়। এইটো শুদ্ধ উত্তৰ হ'ব ষ্টাৰ্চক মেল্টছ শৰ্কৰালৈ ৰূপান্তৰ কৰে। এইটো মনত ৰাখিব, এইবিলাক কুৱেশ্যন আহি যাব পাৰে। নেক্সট আৰু এটা চাইন্সৰ কুৱেশ্যন লৈ চাইছোঁ। পিটুইটাৰী গ্ৰন্থি কিহৰ অংশ হয়? পিটুইটাৰী গ্ৰন্থি কিহৰ অংশ হয়? পাচন প্ৰণালী, স্নায়ু প্ৰণালী, ৰেচন প্ৰণালী, আন্তঃস্ৰাৱী প্ৰণালী। এইটো ৰাইট এনচাৰ হ'ব অন্তঃস্ৰাৱী। এইটো পিটুইটাৰী হ'ব লাগিছে। পিটুইটাৰী ঠিক আছে। অন্তঃস্ৰাৱী প্ৰণালীৰ অন্তৰ্গত পিটুইটাৰী, মাষ্টাৰ গ্লেণ্ড বুলিও কোৱা হয়। আৰু আটাইতকৈ সৰু গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি আহে পৰীক্ষাত। লাফিং গেছৰ ৰাসায়নিক নাম কি? ট্ৰাইক্লৰমিথেন, নাইট্ৰাছ অক্সাইড, ডাইথানল এয়াৰ, কাৰ্বন মনক্সাইড। ৰাইট এনচাৰ হয় নাইট্ৰাছ অক্সাইড হয় ৰাসায়নিক নাম। ঠিক আছে। তলৰ কোনবিধ খেলত ডিউচ শব্দ জড়িত? ফুটবল, ক্ৰিকেট, হকী নে লন টেনিছ? এইটো শুদ্ধ উত্তৰ হ'ব লন টেনিছত ডিউচ বুলি শব্দটো লন টেনিছ। আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত? লণ্ডন, পেৰিছ, বাৰ্লিন, লছ এঞ্জেলছ। ৰাইট এনচাৰ পেৰিছ। বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তু কোনবিধ? জিৰাফ, হাতী, নীলাতিমি নে অৰ্কা? নীলাতিমি হ'ব আটাইতকৈ ডাঙৰ জন্তু। তলৰ কোনবিধ ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে ধৰা নহয়? ভাৰত নাট্যম, কথকলি, কুচিপুড়ি আৰু ভাংৰা। ভাংৰাটো পঞ্জাৱৰ এটা ভোকেল ডেন্স বুলি ক'ব পাৰি এইটো ভাংৰাটো। বাকী এইবিলাক হ'ল আমাৰ শাস্ত্ৰীয় নৃত্য। নেক্সট। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ভাৰতৰ উপ ৰাষ্ট্ৰপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ, লোকসভাৰ অধ্যক্ষ, দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ। লেফটেনেণ্ট গভৰ্ণৰটো নায়েই। ৰাইট এনচাৰ হ'ব তোমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশে শপত পাঠ কৰোৱায়। ঠিক আছে। নেক্সট। ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন? ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ সেনা প্ৰধান, ভাৰতৰ ৰাষ্ট্ৰপতি নে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী? প্ৰতিৰক্ষা মন্ত্ৰী নহয়, সেনা প্ৰধান হেৰি হয় নহয়। ৰাইট এনচাৰ ৰাষ্ট্ৰপতি হয় আমাৰ সৈন্য বাহিনীৰ মুৰব্বীজন। নেক্সট কুৱেশ্যন। জালিয়ানৱালাবাগ হত্যাকাণ্ডত জড়িত লেফটেনেণ্ট উদাৰক কোনে হত্যা কৰিছিল? ভগত সিং, উধম সিং, সত্যনাম সিং নে সুখবিন্দৰ সিং? ৰাইট এনচাৰ উধম সিং হ'ব। ডাইৰেক্ট কুৱেশ্যন এনেকুৱা আহিবই পাৰে, চাই থ'ব এইবিলাক। তলত উল্লেখ কৰা কোনজনক উড়ন্ত শিখ বুলি জনা যায়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উড়ন্ত সিং, মিলখা সিং হ'ব শুদ্ধটো। নেক্সট। সালোক সংশ্লেষণৰ বাবে অপৰিহাৰ্য এটা চাইন্সৰ কুৱেশ্যন। কাৰ্বহাইড্ৰেট, অক্সিজেন, পোহৰ শক্তি নে ভিটামিন? পোহৰ শক্তি লাগিব। সালোক সংশ্লেষণৰ বাবে পোহৰ শক্তি লাগিব, সূৰ্যৰ ৰশ্মি হ'লেহে সালোক সংশ্লেষণ লৈ তেওঁলোকে খাদ্য প্ৰস্তুত কৰিব পাৰে উদ্ভিদে। ঠিক আছে। নেক্সট কুৱেশ্যন। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী শৰাইঘাট, নগাঁও, চৰাইদেউ, গোৱালপাৰা। চৰাইদেউ। চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ চিট, চৰাইদেউ মৈদাম, এইটো এটা ইম্পৰ্টেণ্ট। চৰাইদেউৰ লগত জড়িত এটা আহোমৰ ৰাজধানী আছিল প্ৰথম
ঠিক আছে, তো চাই থৈ দিব। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায়? গুৱাহাটী, তেজপুৰ, গৰমপানী নে গোলাঘাট? তেজপুৰ, উষা অনিৰুদ্ধ। উষা আছিল বানৰজাৰ জীয়েক, বানৰজা, সেইকাৰণে এইখন প্ৰেমৰ নগৰী বুলি কয় তেজপুৰক। ঠিক আছে, অসম দিৱস কেতিয়া উদযাপন কৰা হয়? 2 ডিচেম্বৰ, 18 নৱেম্বৰ, 17 অক্টোবৰ নে 16 মাৰ্চ? অসম দিৱস পালন কৰা হয় 2 ডিচেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰু কাৰ মাজত অনুষ্ঠিত হৈছিলে? ইয়াণ্ডাবু সন্ধি আহোম ৰজা, চুতীয়া ৰজা, কছাৰী ৰজা নে বাৰ্মা ৰজা? ইয়াণ্ডাবু সন্ধি হৈছিলে 1826ত। কাৰ মাজত আছে? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মা, ম্যানমাৰ বৰ্তমান। মাজত হৈছিলে। এইখন সন্ধি হৈছিলে ইমান চনত, বাৰ্মা ৰজা, ইষ্ট ইণ্ডিয়া কোম্পানী। ঠিক আছে, নেক্সট, অসমীয়া আলোচনী জোনাকী প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা? প্ৰথম আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট, প্ৰথম আধুনিক অসমীয়া নাট কোনখন আছিল? জীৱনৰ বাতৰি, ৰামনৱমী, ৰামধেনু, ওপৰৰ এটাও নহয়। এতিয়া শুদ্ধ উত্তৰ হ'ব ৰামনৱমী। নেক্সট, প্ৰথম অসমীয়া চনেট পুথি কোনখন? বসুন্ধৰী, জ্ঞানমালিনী, প্ৰিয়তমাৰ চিঠি, চকুলো? ৰাইট এনচাৰ হ'ব প্ৰিয়তমাৰ চিঠি। ইম্পৰ্টেণ্ট এইবিলাক। নেক্সট, জালিয়ানৱালাবাগ হত্যা ক'ত সংঘটিত হৈছিল? অমৃতসৰ, নাগপুৰ, চণ্ডীগড় নে কলিকতা? শুদ্ধ উত্তৰ অমৃতসৰ, পঞ্জাৱৰ অমৃতসৰত সংঘটিত হৈছিল। হৈছিলে 1919 চনত। নেক্সট, তলৰ কোনটো অনুচ্ছেদ মতে জম্মু কাশ্মীৰক সুকীয়া মৰ্যাদা প্ৰদান কৰা হয়? 369, 370, 371, ওপৰৰ এটা নহয়। অনুচ্ছেদ 370 হ'ব উত্তৰ। পবিত্ৰ চহৰ অমৃতসৰ কোনে প্ৰতিষ্ঠা কৰিছিল? গুৰু নানক, গুৰু ৰামদাস, ৰঞ্জিত সিং, শ্ৰী গোবিন্দ সিং? শুদ্ধ উত্তৰ গুৰু ৰামদাস। ৰুপিয়া নামৰ মুদ্ৰা প্ৰথমে কোনে প্ৰচলন কৰিছিল? শ্বেৰশ্বাহ চুৰী, আলাউদ্দিন খিলজী, আকবৰ, মহম্মদ বিন তুগলক? শুদ্ধ উত্তৰ শ্বেৰশ্বাহ চুৰী কৰিছিল। নেক্সট, কিমান চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ সলনি কৰা হৈছিল? 1912, 1911, 1910, 1909? 1911, 1911 চনত দিল্লীলৈ স্থানান্তৰিত হৈছিল কলিকতাৰ পৰা। ঠিক আছে, নেক্সট কুৱেশ্যন, তলৰ কোনবিধ সাংগীতিক বাদ্যযন্ত্ৰক বাদ্যযন্ত্ৰৰ ৰাণী বুলি কোৱা হয়? ভায়লিন, বাঁহী, বীণা, চেনাই? ৰাইট এনচাৰ হ'ব বীণা। নেক্সট, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি অৰণ্য ভূমি আছে? হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, অসম, কেৰালা? ৰাইট এনচাৰ মধ্যপ্ৰদেশত আছে। নেক্সট, লোকসভাৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীৰ অনুমোদন অনুসৰি ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে, দুয়োখন সদনৰ সদস্যসকলে নিৰ্বাচন কৰে, ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে, লোকসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে? শুদ্ধ উত্তৰটো হ'ব ইয়াত ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে লোকসভাৰ অধ্যক্ষক। ঠিক আছে, নেক্সট, আৰু নাই, যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, যিসকলে আগন্তুক পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাই আছে। আৰু যদি প্ৰথম চাই আছে ভিডিঅ'টো, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰক। নেক্সট ভিডিঅ'
বাকীখিনি আলোচনা কৰিম। ঠিক আছে, ধন্যবাদ, জয় অসম।